18 বছৰীয়া সম্পৰ্কৰ যৌৱনিকা পেলালে বিশ্ব সুন্দৰী ঐশ্বৰ্যা ৰায় বচ্চনে। স্বামী পৰিয়ালৰ লাজ অপমানত থাকিব নোৱাৰিলে নীলনয়না সুন্দৰী। সেয়েহে বচ্চন পৰিয়ালৰ বাধা নেওচি ত্যাগ কৰিলে গৃহ। মুক্ত জীৱন কটোৱাৰ উদ্দেশ্যে 18 বছৰীয়া বৈবাহিক জীৱনৰ ইতি পেলালে ঐশ্বৰ্যা ৰায় বচ্চনে। অৱশ্যে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যাৰ সংঘাত বহুদিনীয়া। বিশেষকৈ শাহুৱেক জয়া বচ্চন আৰু নন্দাক শ্বেতা বচ্চনৰ সৈতে ঐশ্বৰ্যাৰ গৃহকন্দল তুংগত উঠা বুলিও প্ৰকাশিত হৈছিল। তাৰ মাজতে পাকঘৰ সুকীয়া কৰিছিল ঐশ্বৰ্যা ৰায় বচ্চনে। বচ্চন পৰিয়ালৰ ঘৰ ত্যাগ কৰি আছতীয়াকৈ থাকিব লৈছিল একালৰ বিশ্ব সুন্দৰী ঐশ্বৰ্যা ৰায়। তাৰ মাজতে অভিষেক বচ্চনৰ কৰ্মকাণ্ডয়ো ক্ষুণ্ণ কৰিলে ঐশ্বৰ্যা ৰায় বচ্চনক। বিশেষকৈ বলিউডৰ মোহময়ী অভিনেত্ৰী নিম্ৰত কৌৰৰ সৈতে অভিষেক বচ্চনৰ গোপনীয় সম্পৰ্কক লৈ ঐশ্বৰ্যা আৰু অভিষেক বচ্চনৰ মাজত তীব্ৰ ঘৰুৱা কণ্ডলৰ সূত্ৰপাত ঘটিছিল। তদুপৰি পিতৃ মাতৃৰ সংগ লৈ অভিষেক বচ্চনে ঐশ্বৰ্যাক অৱজ্ঞা কৰিছিল বুলি ঐশ্বৰ্যাই কৰিছিল অভিযোগ। প্ৰায় 2 বছৰ ধৰি গোপনে চলি থকা পাৰিবাৰিক সংঘাতৰ শেষত বহিঃপ্ৰকাশ ঘটিল। কন্যা আৰাধ্যাক বুকুত বান্ধি লৈ স্বামীৰ মুম্বাই গৃহ ত্যাগ কৰিলে ঐশ্বৰ্যা ৰায়ে। বলিউডৰ পত্ৰিকা অনুসৰি অতি সোনকালে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিব ঐশ্বৰ্যা ৰায় বচ্চনে। কিন্তু এনে পৰিস্থিতিটো নিমাত হৈ আছে অভিষেক বচ্চন। বৰ্তমান সময়লৈকে কোনো সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই অভিষেক বচ্চনে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।